লাগি থকা জলকীয়া ভাগি নিলে কষ্ট কৰিছে একদম ৰঙা কোলা পৰি গৈছে ৰ'দত কিন্তু উপায় নাই আৰু কৰিছে আৰু টকা কিনিলে মনত পেলাই পিনি পুৰা চুলি যেনেকে ফালি ফালি দালি দালি কৰিছে তেনেকে ধ্বংস হৈ গ'ল পুৰা চব খুলিবলগীয়া হৈছে ন। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। वेलकम बैक टू माय यूट्यूब चैनल। तो चाउन মই এনে এটা ভিডিও লেটো এতিয়া মানে কি জলকীয়া ছিঙিবলৈ আহি আছোঁ বাৰীলে। তোমাৰ পাটনাটো পাই গ'লি আহি পিনি তো জলকীয়া 1 কেজি ছিঙিব লাগে মানে 1 কেজি আধা কেজি ওলাই দোকানখন লাগে কৈছে তো তাকে দিওঁ। তো কালি বতাহ মাৰিছিলে তো বতাহে আমাক গোটেই ধ্বংস কৰি থৈ গ'ল, জলকীয়া গছকে উঘালি দিলে গোটেই। তেতিয়া বলক জলকীয়াটো ছিঙি লওঁগৈ। তো দেখাই আছোঁ গছজোপা একদম গোটেই ধ্বংস কৰি দিলে গোটেই, একদম ক'ব দুখ বিলৈ উপায় নাই আৰু। তেতিয়া বলক জলকীয়া ছিঙি লওঁ ন, ক'ব একদম দুখ বিলৈ। এইটো মানে কি এইজোপা চাওক আপুনি, এইজোপা আপোনালোকে ইমান লাগি থকা জলকীয়া ভাগি নিলে। তো এইকেইটাও লাগি আছিলে, এইকেইটাতো হেৰি কৰি ছিঙি থৈছোঁ আৰু। তো আমাৰ দোস্তিয়ে মন চন মাৰি বহি আছে আৰু তো জলকীয়া গছত ভগা দেখি কি কৰিব, বেয়াও লাগিছে এতিয়া, খঙো উঠিছে। খং উঠিতো লাভ নাই আৰু নিজৰ ওপৰতে খংটো উঠিছে। ভালকৈ কিজানি হেৰি কৰা থোৱা নেভাগিলে তেনেকুৱা চিন্তাটো হৈছে মানে। তেতিয়া উপায় নাই, তো কিন্তু কৰিব আৰু ন। তো এতিয়া এইডাল দেখি থাকিলে মনটো বেয়া লাগি দিব, তো কাৰণে এতিয়া এইডাল এইফালে পেলাই দিওঁ আৰু ন। তাৰকাৰণে পেলাই দিছোঁ এইফালে, মানে দেখি থাকিলে মনটো বেছি বেয়া লাগিব, কাৰণে পেলাই দিলোঁ আৰু। তেতিয়া জলকীয়াটোকে ছিঙি লওঁগৈ আৰু ন। তো গাইছে আমাৰ দোস্তিয়ে পূৰা ছিঙি আছে আৰু জলকীয়া মন চন মাৰি মেলি আৰু কি ক'ব। চাহকাপ খাবলৈ বুলি ক'লে চাহো নাখাওঁ বুলিয়ে কৈ দিলে একদম দুখত, একদম বেজাৰ দেখাতে এতিয়া খালি আৰু এতিয়া চকু পানীটো খালি নোলালে হয় আৰু। আমি আকৌ দুখতো মানে ফূৰ্তি কৰি হাঁহি মেলি থকা মানুহ যে। আমাৰ অলপ খেতিটো মানে বেলেগ টাইপৰ মানে একদম এতিয়া কোমোৰা গছো হৈ গৈছে, কোমোৰাটো নিজে নিজে হোৱাব। সেইকাৰণে মাটিতে বগুৱাই দিছোঁ। এয়া কোমোৰা কলি পেলাইছে চবকো, এয়া দিছেনে কোমোৰা কলি পেলাইছে আৰু এইজোপা একদম জলকীয়া গুৰি দি আছে, এই ৰকম আছে একদম। তো মানে নিজে নিজে হোৱা বস্তু কাৰণে নুঠালোঁ আৰু, তো হৈছে আৰু বোলোতে আৰু দুটা খাবলৈ হ'লেও হ'ব বোলো। প্লেনটো মানে চেঞ্জ হৈ গ'ল, মানে জলকীয়া এতিয়া 1 কেজি আধা কেজি নহয়, এতিয়া মানে এইটো বস্তাহে মানে বেগ লৈ আহিছোঁ। তো মানে জলকীয়াটো যিমানটো বুঢ়া আছে ডাঙৰ মানে জলকীয়াটো চব ছিঙি দিম এতিয়া, ছিঙি দি থৈ আহিমগৈ আৰু। তো মানে কি হ'ল, এই নহ'লে এইটো নহ'বতো, ছিঙি পিনি এতিয়া দৰৱ মাৰিব লাগে, দৰৱটো মাৰিব লাগে মানে। সেইকাৰণে মানে বেমাৰ লাগিছে জলকীয়াটোতো কৈছোঁৱে, সেইকাৰণে দৰৱ আনিবলৈ যাম, দৰৱটো পাবলৈও নাই। এতিয়া আকৌ এখনত বিচাৰি যাম আৰু জলকীয়াটো ছিঙি। এতিয়া জলকীয়াটো ছিঙি লওঁ আৰু ন, ছিঙি লওঁ আৰু জলকীয়াটো ন, পূৰা ছিঙিছোঁ আৰু, নহ'লে মানে দিগদাৰ হৈ যাবতো। জলকীয়াটো ছিঙি লওঁ একদম ঘৰত গৈ লগ পাই আছোঁগৈ। তো কিমান ছিঙিলোঁ কিমান ল'লে দেখাম বাৰু। তেতিয়া ছিঙিলে ঘৰত গৈ লগ পাই আছোঁ। অলপ ছিঙি আহিলোঁ আৰু, তো এতিয়া মানে ঘৰলৈ আহিলোঁ। তো কিমানটো হ'ল আৰু মানে এবেগ হ'ল আৰু, এবেগত অলপ কমিলে। তো এয়া হ'ল মালটো ইমানটো। এতিয়া আমাৰ এতিয়া বাচি আছে অলপ, মানে অলপ বেয়া মালটো আহিছেতো, সেইটো ছাইড কৰি দিয়া আছে। গেলা মালটো ইয়াত তেনেকৈ ছাইড কৰি দিয়া আছে। তো যি হয় আৰু যিমান হয়। তো আজি অলপ মানে বেছিকৈ ছিঙিছিলোঁ, মনটো ভাল লাগিছে আৰু। আগতে আকৌ আধা কেজি ছিঙিছিলোঁ দুদিন। তো আজি যেনে হ'লেও 4 কেজি মান হ'ব লাগে, 4 কেজি 5 কেজি। তো যিমান হয় হওক আৰু। তো এতিয়া এইটো বাচি লওঁ, বাচি লৈ পিনি গৈ দেৰিকৈ দিমগৈ। এতিয়া তাৰপৰা বাচি লৈ পিনি তো দৰৱ আনিবলৈ যাম। তো তাৰপৰা দৰৱ আনিবলৈ যাম ন, ভাতটো খাই ল'ম আৰু, ভাত খোৱাই নাই, ভোক লাগিলেই। ভাতটো খাই লওঁগৈ। তো মানে ভাতটো খাই পিনি আকৌ যাব লাগিব দৰৱ আনিবলৈ। তো আমাৰ দোস্তিটো গ'ল ঘৰলৈ, সি ভাতটো খাই ওলকগৈ। তেতিয়া মই তাৰ ওচৰলৈ যাওঁ, তেতিয়া ভাতটো খাই পিনি গৈ আছোঁ ন তালৈ। আচলতে মানে এতিয়া ওলাইছোঁ আৰু, তো দৰৱটো আনিবলৈ ওলাইছোঁ। তো যাওঁ এতিয়া আচলতে দৰৱটো আনিবলৈ যাওঁ। তো ফোনটো মানে চাৰ্জ নাই, কাৰণে চাৰ্জৰ লগাই থৈ যাওঁ, বোলে কাৰেণ্টটো নাই কালি পৰা বতাহ মৰাৰ কাৰণে। তো আহিহে লগ পাম আৰু দেই। এতিয়া ফোনটো চাৰ্জত লগাই থৈ যাওঁ ন। ফোনটো তাৰপৰা গৈ লৈ আনিলোগৈ। তো মানে আমাৰ কাৰেণ্টটো আহিলে বাৰু, তো ফোনটো চাৰ্জটো হ'ল বাৰু। দৰৱ এই মাৰি শেষেই হ'ব, তো মাৰি আছে বাৰু দৰৱ আৰু। তো দৰৱ মাৰি আৰু বেলেগ কাম আছে কৰিবলৈ, তো দেখা যাব কি হয়। তো সেই মাৰি আছে, তো বোলো তাৰ ওচৰলৈ এতিয়া যাওঁ অলপ ন। তো একদম পুৰা ৰ'দ মাৰি আছে আমাৰ ভাইটিয়ে, আমাৰ মানে দোস্তিয়ে বহুত কষ্ট কৰিছে। তো মানে একদম পুৰা ৰ'দত সি ক'লা পৰি গৈছে একদম পুৰা, তেওঁ বুলি এৰা নাই মানে, এইটো কামটো হ'বই লাগিব। তো কাৰণে পুৰা কাম কৰি আছে আৰু। মইতো গ'লোঁ মানে ফোনটো লৈ আহিলোগৈ। তো মানে ফোনটো চাৰ্জত দি থৈছিলোঁতো অথনি, মানে দেখাবলৈ নহ'লতো দৰৱ অনাকৈ, এইটো ফোনটো চাৰ্জত লগাই থৈ যাবলগীয়া হ'ল। তো এতিয়া ফোনটো লৈ আহিলোঁ আৰু। এতিয়া সেয়া মাৰি আছে পুৰা একদম ৰ'দত, পুৰা কষ্ট হৈছে ল'ৰাটো মানে, একদম কি ক'ব একদম নেৰিছে আৰু। কৈ দিয়া কিবা এষাৰ, কিমান কষ্ট হৈছে, কেনেকুৱা অনুভৱ। ৰ'দ কথাই নোলাইছে মানে, ইয়াৰ মানে মুখৰ এতিয়া কথাই নোলাইছে মানে, একদম ৰ'দত মানে কি ক'ব আৰু এতিয়া। তো এতিয়া দৰৱটো মাৰি লওক আৰু ন,
তিনিটা মই হৈ গ'ল আৰু তোৰ এতিয়া 4 নম্বৰ বজাৰ ইয়াৰ ভৰাবলৈ আহিছে আমাৰ দোস্তিহঁত মানে কি এইটো এডমায়াৰ নে এডমায়াৰ এইটো কাৰণে গোটেই মানে আপোনাৰ কি ক'ম দুদিনকৈ ঘূৰিছোঁ আজি পালোগৈ কিন্তু আমি মানে কি হ'ল মালটো ওচৰতে আছিলে ওচৰত নিবিচাৰি আঁতৰত বিচাৰি গোটেইখন ঘূৰি ফুৰিলোঁ এনেই ঘূৰি ফুৰিলোঁ ইমান মানে ওচৰতে পালোগৈ লাষ্টত আজি গৈ পিনি তাতে পালোঁ তো এতিয়া মানে এইটো কাৰণে এতিয়া মানে এইটো কেলৈ মাৰিছে মানে পাতটো চিলি হৈছে একদম মানে একদম কি ক'ম আৰু চিলি পৰি গৈছে পূৰা সেইকাৰণে মাৰিবলগীয়া হৈছে আৰু ফুলবোৰ হৈ গৈছে মানে এইটো চাহী এইটো মহৰ নহয় জানো এইটো মহৰ কাৰণে মানে এইটো আৰু এইটো মহ আছে এইটো চাহীৰ কাৰণে এইটো নামটো কি আছিলে অবিয়ন এইটো এডমায়াৰ এইটো দুইটা মিক্স কৰি মাৰি দিলে কৈছে পাতটো চিলি পোৱাটো ভাল হয় বুলি কোৱা কাৰণে এতিয়া মাৰি আছোঁ তাকে তো এতিয়া এজাও ভৰাই লওঁ আৰু তো গাইজ হৈছেগৈ আৰু একদম 5000 হৈ গ'লগৈ তো এজাৰ লাষ্ট আৰু তো এইফালে আছে এইকণ মাছেগৈ মাৰিবলৈ হ'লগৈ আৰু তো আমাৰ ভাইটি একদম বহুত কষ্ট কৰিছে একদম ৰঙা কোলা পৰি গৈছে ৰ'দত কিন্তু উপায় নাই এইটো কৰিছে আৰু টকা কিনিলে মনত পেলাই পিনি এইজোপা মাৰি দিবি আৰু এইযোৰ ডাঙৰজোপা যে ই চাইডে নপৰিলে তো গাইজ হ'লেই আৰু তাৰপিছতে যাবলৈ লাগিব এফালে দৰৱ মাৰি হৈ গ'ল তোৰ এতিয়া সি ঘৰলৈ গৈছে সি গা পা ধুই লগগে তোৰ তাৰপৰা ময়ো যাওঁ আৰু তোৰ মানে এই স্কুটিখন অলপ হেৰি হৈ আছে কিবা এটা প্ৰব্লেম দি আছে তোৰ তাক দেখাই ঠিক কৰি আনিমগৈ তেতিয়াকলে যাম আৰু তোৰ ভালকৈ আনিমগৈ ন তেতিয়া মই লাহেকৈ ওলাই মেলি লওঁ আৰু গা পা ধুই আহিলোঁ ওলাই মেলি লওঁ ন লাহেকৈ তো জলকীয়াটো ভৰাওঁতো মানে কি জলকীয়াটো দি একদম বাহিৰে ডাইৰেক্ট কিয়ক যামগৈ স্কুটিখন ঠিক কৰি আনিমগৈ আৰু তোৰ এতিয়া বোলো গৈ থাকোঁ ন তোৰ ইয়ালৈ যাওঁ এতিয়া তোৰ বোলো এইজনী আমাৰ গুণ্ডা ভাইটি এইজনী আকৌ ডাঙৰজনী আমাৰ ল'লোঁ এতিয়া যাওঁ ন তেতিয়া বলক গৈ থাকোঁ আৰু ইয়াতে লৈ লওঁ তাৰপৰা এতিয়া বলক গৈ থাকোঁ আৰু মানে কি এতিয়া পাই গ'লো এইটো আমাৰ পাৰ্টনাৰশ্বিপটো ই মানুহটো ঘৰত নাছিলে জহনী মানুহক বিচাৰি আনিবগৈলগীয়া আছে গৈ পিনি ই অকণমান আগলৈ গৈছিলেগৈ তোৰ ফোনটো থৈ গ'ল মানে ঘৰত তোৰ মাথা বেয়া গ'ল আহি ৰখি আছিলে আকৌ বাপেকে গৈ বিচাৰি আনিছেগৈ এইটো এইজন কি আৰু একদম ওলাই মেলি এদিনত টিপটপ হৈ গ'ল এতিয়া একদম হেণ্ডচাম হৈ গ'ল এতিয়া বলক গৈ থাকোঁ ন পালোহি আৰু তোৰ এতিয়া জলকীয়াটো জুখিবলৈ লৈছে তোৰ কিমান হয় তোৰ আমাৰ একদম জুখিব এতিয়া একদম বডি চডি উলিয়াই আছে তোৰ গৰম বতৰ একদম জুখিবলৈ লৈছে আৰু এতিয়া জলকীয়াটো জুখিব আৰু কিমানটো হয় তাৰপৰা দি পিনি যাম তোৰ টিয়ক যাম ন তেতিয়া জুখি লওঁ আৰু মানে আমি বচাৰ ওপৰতো আকৌ ইয়াতে বাচন চলি আছে পূৰা বচা বচি কৰি আছে একদম বডি চডি উলিয়াই লৈ একদম পূৰা বাচিছে আৰু একদম এই মাইকী মানুহ কণী অকণমান চাইছে পূৰা চলি যেনেকৈ ফালি দালি কৰিছে তেনেকৈ একদম ফালি চাইছে পূৰা জলকীয়াটো 4 কেজি হ'ল আৰু 4 কেজি 300 এতিয়া পইচাটো এইটো মালটো ল'ম এইটোতো মেইন ন এইটো লৈ আৰু তাৰপৰা গৈ থাকিম আৰু এজনে আকৌ একদম বহি আছে একদম টিপটপ হৈ আহিছে আৰু অথনি চেহেৰা বহুত পাৰ্থক্য হৈ গৈছে এইটো একদম মন ফূৰ্তি হৈ গৈছে তেতিয়া 4 কেজি হৈ গ'ল ন মালটো লওঁ আৰু যাওঁ আৰু তাৰপৰা ন পইচা পাতি লৈ ল'লোঁ আৰু এইটো গৈ থাকোঁ আৰু এতিয়া মই লগাওঁ মোক দেই আমি যাওঁ এতিয়া টিয়ক যাওঁ স্কুটিখন ঠিক কৰি ল'মগৈ আৰু ন তেতিয়া বলক মানে কি অথনি নিছিলোঁ যদিও মানে কি পাবলৈ দিগদাৰ মানে সেইকাৰণে এইটো লৈ লৈছোঁ এডমায়াৰ পেকেটটো এইটোকে উঠাই দিলোঁ এইটো লৈ লৈছোঁ তো আমাৰ এইটো ইয়াৰ পৰা লৈ লৈছোঁ ডাইৰেক্ট দোকানৰ পৰা একদম পূৰা তো মানে এইটো লৈ যাওঁ মানে পৰোঁতে পইচাত থাকোঁতে লৈ যাওঁ মানে সেইখন কাম কৰি আছোঁ কি জলকীয়াবোৰ হাউলি গৈছে তো ভাগি গৈছে পতাৱত তো সেইকাৰণে এনেকুৱা ৰছীটো লৈ লৈছোঁ তো বান্ধিবগৈ লাগিব এইটো খুঁটিটো মাৰিছে 3টা দিওঁ আৰু তেনেকুৱা 3টা লৈ লৈছোঁ আৰু দোকানলৈ নিম আৰু তো খুঁটি মৰা আছে খুঁটি মাৰি এইটো বান্ধি দিম মানে লৈ লওঁ পালোহি এতিয়াতো দাই মানে চালে স্কুটিখনটো চাই পিনি এতিয়া খুলিছে আৰু কি হ'ল বুলি কৈছে দাই এইটো অঁ তো মানে এতিয়া এইটো খুলিছে আৰু তো ঠিক কৰক আমি কিবা এটা খাওঁ মানে বহুত ভোক লাগিছে নাই কিবা এটা খাই আহোঁগৈ এতিয়া আহিলোঁ এতিয়া খাম আৰু দিব এতিয়া পুৰিটোকে খাই লওঁ আহিলে পুৰিটো এটা খাই লওঁ আৰু ন হেৰি খালে ইয়াৰ মানে সময়ে নাই একদম মানে ময়ো খাই লওঁ আজি আকৌ বোলে পুৰি খাই পেট নকৰি দিয়ে মানে ষ্টিং লৈ লৈছে আৰু লগত পপ লৈছে পপ আহিছে ষ্টিঙে পপে খাই লওঁ খাই হৈ গ'ল দুটা ডাইৰেক্ট পইচা দি লওঁ তোৰ এইটো মাহতে দিছোঁ আৰু দেই তোৰ ডাইৰেক্ট দোকানলৈ আহিব তো ধুনীয়া পুৰি পাই আহিব খাবলৈ তো আমিও খালোঁ এতিয়া আমি যাওঁ আৰু ন তোৰ ডাইৰেক্ট দেই তোৰ গৈ থাকোঁ আহিম বাৰু কেতিয়াবা আকৌ
এখন খুলি পোৱা একদম লেংটা কৰি দিলে পুৰা চব খুলি মেলি খুব গেলি বেলেগ তোৰ আজি মোৰ স্কুটি ধ্বংস হৈ গ'ল পুৰা চব খুলিবলগীয়া হৈছে একদম পাৰ্ট কৰি দিছে পুৰা খুলি একদম পুৰা আমাৰ এজন নিউ মেকানিক ওল্ড মেকানিক মানে পুৰণা মেকানিক মানে এতিয়া খালি নকয়ে এইবোৰ আৰু তো দৰকাৰ হ'লে মাতিব এইবোৰ কৰিব চবফালে একদম অলৰাউণ্ডাৰ দৰকাৰ হ'লে ক'ব একেবাৰে ফাইনেলি হৈ গ'ল বনাই পানি এতিয়া টেষ্ট ড্ৰাইভটো কৰি আহে আৰু কি হ'ল ঠিক হ'ল নহ'ল তই বাছাক পাইছিলি নাই বাৰু এতিয়া আমিও যাম আৰু পইচা পাতি দিম আৰু তাৰপৰা যাম তাতে ঘৰতে গৈ লগ পাম আৰু ন তো গাইছ আজি ভিডিঅ'টো ইমানেই তো যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াতো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা মাৰি দিব আৰু কমেণ্ট এটা কৰি দিব আৰু অলপ পাৰিলে শ্বেয়াৰ কৰি দিব তো লগ পাই আছোঁ আকৌ অন্য এটা ভিডিঅ'ত তো বাই বাই